এইবাৰ নিৰ্বাচনত তেনেকুৱা বিভাজন কিবা কিবি তেনেকুৱা কোনো অংক নাই। অকল কোকৰাঝাৰে নহয়, এইবাৰ নিৰ্বাচনটো আমি যিটো NDA আছে, NDA টিম আৰু অসমত NDA টিম বুলি ক'লে বিজেপিৰ লগত AGP আৰু UPPL আমি একেলগে আছোঁ। আমি 14টা লোকসভা সমষ্টিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আগত লৈ পেলাই আমাৰ নেতা হিচাপে আমি নিৰ্বাচন খেলি আছোঁ। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আগত লৈ পেলাই আমাৰ নেতা হিচাপে আমি নিৰ্বাচন খেলি আছোঁ। আৰু প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যোৱা 10টা বছৰত ভাৰতীয় নাগৰিকসকলৰ মনটো তেখেতে জয় কৰিব পাৰিছে। সকলোৰে মনত এটা স্থান তেখেতে ল'ব পাৰিছে। গতিকে এতিয়া জাতি ধৰ্মৰ কথা নাই, কোনো ভোট বিভাজনৰ কথা নাই। সকলো বিচাৰিছে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হ'ব লাগে, 1 নম্বৰ কথা। তো সেইকাৰণে ভাৰতৰ চুকে কোণে যি ৰাজ্যতে নাথাকক কিয়, যি ডিষ্ট্ৰিক্টতে নাথাকক কিয়, সকলো বিচাৰিছে যে ইয়াত নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নামটো লৈ পেলাই নৰেন্দ্ৰ মোদী ডাঙৰীয়াক চাই পেলাই ভোট দিব লাগে। ইয়াৰ কাৰণে এই নিৰ্বাচনটো আগৰ নিৰ্বাচনতকৈ সুকীয়া। অসমত অহাৰ লগে লগে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দায়িত্ব লোৱাৰ পিছতে তেখেতে যিটো গেৰেণ্টি দিলে, যিটো কমিটমেণ্ট দিলে যে অসমখন ভাৰতৰ ভিতৰত এখন উন্নত ৰাজ্য হ'ব লাগে। আৰু ইয়াৰ কাৰণে অসমৰ অন্তৰ্গাঁথনি অকল চিটিত নহয়, অন্তৰ্গাঁথনিবিলাক গাঁৱে ভূঞে ভাল অন্তৰ্গাঁথনি হ'ব লাগে। সামাজিক পৰিস্থিতি ভাল হ'ব লাগে। আজি সেইকাৰণে যিমান সশস্ত্ৰ সংগ্ৰামী আছে সকলোৰ লগতো কথা পাতি মূল খুঁটিলৈ লৈ অহা হ'ল। ইয়াৰ পিছত যিটো আৰ্থ সামাজিক উন্নয়ন, আমাৰ শেষ মানুহ বুলি যাক কোৱা হয় দৰিদ্ৰ সীমাৰেখাৰ তলত, সেইসকলক অৰুণোদয় দিয়া, বিভিন্ন আঁচনি দিয়া, ৰেচন কাৰ্ড দিয়া, এই গোটেই আঁচনিবিলাক আজি এটা সামাজিক সুস্থিৰতা আনিবলৈ সক্ষম হৈছে আৰু অৰ্থনৈতিকভাৱে আগুৱাই যোৱাৰ কাৰণে সকলোকে এটা সাহস দিছে আৰু সকাহ দিছে। গতিকে এই নিৰ্বাচনটো আগৰ নিৰ্বাচনৰ লগত কোনো কাৰণতে নিমিলে। বিটিআৰ অঞ্চলত আমাৰ চৰকাৰ গঠন হোৱাৰ পিছত বিটিআৰ অঞ্চলৰ 35 লাখ জনসাধাৰণৰ দৈনন্দিন সমস্যা আৰু দশকৰ পৰা দশক চলি অহা সমস্যা অনাগত দিনত সুস্থিৰভাৱে আগুৱাই যোৱাৰ কাৰণে সমাজখন ভালকৈ সকলো জাতি জনগোষ্ঠীৰ লগত মিলি চলিব পৰা এটা পৰিৱেশ গঢ়াৰ কাৰণে আমাৰ চৰকাৰখনে কাম কৰি আছে। গতিকে আজিৰ সময়ত ইয়াত কোনো বিভাজনৰ কথা নাই। আগত যিটো 17 বছৰ BPFৰ চৰকাৰ চলি আছিলে, সেই সময়ত বহুতবাৰ আমাৰ অঞ্চলত সংঘাত হৈছে আৰু সেই সংঘাতবিলাক মানুহে পাহৰি যোৱা নাই। তেখেতসকলৰ চৰকাৰ চলি থকা সময়ত বহুতখিনি কৰাপশ্যন হৈছে, যিটো নেকি দুৰ্নীতি ভ্ৰষ্টাচাৰ হৈছে, এইটো মানুহে পাহৰি যোৱা নাই। আৰু তেখেতসকলৰ চৰকাৰ চলাই থকা সময়ত মানুহৰ যিটো মৰ্যাদা, এইটো জাতি জনগোষ্ঠীৰ মাজতে হওক বা আমাৰ ধৰ্মীয় কোনোবা লোকৰে হওক, মৰ্যাদাটো যেনেকৈ পাব লাগে তেনেকৈ পোৱা নাই। খালি টকা পইচাৰে তেখেতে মানুহক জুখি চাইছিলে আৰু ব্যৱহাৰ কৰিছিলে। গতিকে আজিৰ সময়ত না বড়ো, না অসমীয়া, না ৰাভা, না ৰাজবংশী, না বঙালী, কোনো জনগোষ্ঠীয়ে বিভাজন নহয়। বিটিআৰত এইবাৰ একচেটিয়া ভোট NDAৰ কেণ্ডিডেটৰ দ্বাৰা আহিব আৰু দৰং ওদালগুৰি সমষ্টিত আমাৰ কেণ্ডিডেট দিলীপ শইকীয়া ডাঙৰীয়া, ইয়াত পদুম ফুলত মানুহে ভোট দিব। আৰু কোকৰাঝাৰ সমষ্টিত আমাৰ কেণ্ডিডেট জয়ন্ত বসুমতাৰী ডাঙৰীয়া, ইয়াত ট্ৰেক্টৰৰ চবে ভোট দিব। এই পৰিৱেশ আমাৰ ইতিমধ্যে আহি গৈছে। কিন্তু এতিয়া যিহেতু আমি ইমান কাম কৰিলোঁ, ৰাইজ আমাৰ ওচৰলৈ আহিল, শান্তি সম্প্ৰীতি ভাল এটা পৰিৱেশ আহিল, তো সেইকাৰণে আমি চাইছোঁ যে আমাৰ মাৰ্জিনটো আমি কিমান ওপৰলৈ লৈ যাব পাৰোঁ। তো সেইকাৰণে দৰং ওদালগুৰিত আমাৰ টাৰ্গেট আছে 3 লাখ, কোকৰাঝাৰতো আমাৰ টাৰ্গেট আছে 2.5 লাখৰ পৰা 3 লাখ। তো সেইটোৰ কাৰণে আমি কাম কৰি আছোঁ। চাওক, জেলত ভৰোৱাৰ কাৰণে মই না OC না মই জেলাত, মইতো এটা গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ মাজত আছোঁ। আৰু জেলত যাবৰ কাৰণে যদি বহুত ইচ্ছুক আছে, এইটো অলপ স্পীড আপ কৰিব পাৰোঁ আমি। কিন্তু এতিয়া আমি চব তথ্য পাতিবিলাক গোটালোঁ। প্ৰায় 3000 কোটি টকা কেলেংকাৰী BTCত তেখেতসকলে কৰিলে।
ইয়াৰ ভিতৰত 1500 কোটি টকা এনেকুৱা য'ত কোনো ফাণ্ড নোহোৱাকৈ কোনো হেড নোহোৱাকৈ তেখেতসকলে অৰ্ডাৰ দি দিছে পাৰ্চেণ্ট লৈ পেলাই। ইয়াৰ ডাটা আমাৰ তাত আছে। 300 কোটি টকা এনেকুৱা পেপাৰে পত্ৰে দেখাইছে যে কাম কৰা কমপ্লিট হৈ গ'ল 100%, কিন্তু 5 বছৰ ঠিকাদাৰে পইচাই বিচাৰি অহা নাই। যদি মানুহ এজনে ৰাস্তা বনাইছে 10 কোটি টকাৰ, সি কিয় পইচা বিচাৰি অহা নাই? তাৰমানে এই 1500 কোটিৰ লগত আৰু 300 কোটি যোগ দিয়ক, 1800 কোটি টকা আপোনাৰ ডাইৰেক্ট কেলেংকাৰীত আহি গ'ল। বাকী 300-400 কোটি টকাৰ খুটা কম্বল ছাপ্লাই আছে। এই ছাপ্লায়াৰবিলাক ইয়াৰ নহয়, কোনোবা UPৰ, কোনোবা ৰাজস্থানৰ, কোনোবা অন্ধ্ৰপ্ৰদেশৰ, কোনোবা বেংগলোৰৰ। সেই মানুহবিলাকে দেখাইছে যে 32 কোটি টকাৰ ছাতি ছাপ্লাই আছে, কোনোবা কৈছে যে মোৰ খুটা ছাপ্লাই আছে 42 কোটি টকাৰ, কোনোবা কৈছে মোৰ 72 কোটি টকাৰ মানে কম্বল ছাপ্লাই আছে, এইবিলাক দেখাইছে। কিন্তু এতিয়া আমি হিচাপ কৰি চালোঁ 72 কোটি টকাৰ যদি কম্বল কিনিব লাগে, যি কম্বলৰ দাম 150 টকা, এই 72 কোটিত কিমান কম্বল পাব? 72 কোটিৰ কম্বলটো মানে গোটেই অসমৰ মানুহ উৰি পেলাই আৰু বেংগললৈকে গৈ পাব বা উত্তৰ পূৰ্বাঞ্চলৰ মানুহবিলাকে উৰিব পাৰিব। চ' এই তথ্যবিলাক আমাৰ হাতত আছে এতিয়া। আৰু যোৱা বছৰ সেইকাৰণে আমি এছেম্বলিত এটা সিদ্ধান্ত লৈ পেলাই অসম চৰকাৰলৈ পঠাইছোঁ যে ইয়াৰ ওপৰত CBI ইনকুৱাৰী হ'ব লাগে। এতিয়া আমি লাহে লাহেকৈ হওক, আমি সেইটো বিচাৰিছিলোঁ, যিহেতু BPF-এ বিচাৰিছে এইটো ততাতৈয়াকৈ হ'ব লাগে, গতিকে আমি এতিয়া সোনকালে কৰি দিম। এই ইলেকশ্যনত যোৱাৰ লগে লগে আমি বাকী প্ৰক্ৰিয়াখিনি PIL দিব লাগে, মানে আমি কিবা সুপ্ৰিম কোৰ্টক কেছ দিব লাগে, হাইকোৰ্টত দিব লাগে, কি প্ৰক্ৰিয়া আছে চব প্ৰক্ৰিয়া আমি আৰম্ভ কৰি দিম ইলেকশ্যনৰ পিছত, যিহেতু তেখেতসকলে সোনকালে বিচাৰিছে। চাওক, ভাৰতবৰ্ষত যোনে দুৰ্নীতি কৰিছে কোনো সাৰি যোৱা নাই। ডাঙৰ ডাঙৰ মন্ত্ৰী, ইভেন এক্স প্ৰাইম মিনিষ্টাৰ মানে জেলত যাব লগা হৈছে। খুব পাৱাৰফুল মন্ত্ৰী P. চিদাম্বৰম ডাঙৰীয়া জেললৈ গৈছে, সুৰেশ কালমাদি জেললৈ গৈছে, যিটো আছিলে আমাৰ ৰাজনীতি নেতাবিলাক বহুত জেললৈ গ'ল। গতিকে আজি কোনো ক্ৰাইম কৰি পেলাই ভাৰতত সাৰি নাযায়। এইকাৰণে ভাৰতৰ আইন যিটো আছে ইয়াৰ এটা মানে এইটো টিটলেছ নহয়, মানে ইয়াৰ এটা ষ্ট্ৰং এটা পাৱাৰ আছে। তো এইকাৰণে আইনৰ লগত কোনো খেলিব নালাগে। আৰু দেশৰ মানুহবিলাকৰ লগত কোনোবা গাদ্দাৰ কৰিব, সি কেতিয়াও সাৰি যাব নোৱাৰে। তো এইকাৰণে এইটো মেটাৰ অফ টাইম। আজি মানে জেলত যোৱা নাই বুলি পেলাই এইকেইদিন মানে বহুত ফূৰ্তি কৰি কথা কৈ থাকিব, যাৰ চব তথ্য পাতি আছে। এইটো মাত্ৰ নহয়, অকল BTC অফিচৰ পেপাৰত ঘোটালা কৰিছে, ছাপ্লাই ৰাস্তা কিবা স্কিমত কৰিছে, এইটো নহয়। তেখেতসকলৰ আৰু বেলেগ বেলেগো কেছ আছে, যি কেছবিলাক পোহৰত আহিলে তেখেতসকলৰে মহা বিপদ আছে। পোহৰত মানে ইতিমধ্যে এইবিলাক জানেই কি হত্যাকাণ্ড হৈছিলে, লাফিকুলৰ হত্যাকাণ্ড হৈছিলে, ইয়াৰতো কেছ চলি আছে, তেনেকুৱা বহুত আছে কেছবিলাক তাতে। চ' সেইকাৰণে ইমান ফূৰ্তি কৰি লাভ নাই। আমি নৰ্মেলি মানুহক ভাল হোৱাটো বিচাৰোঁ, কাৰণ ধৰ্মগ্ৰন্থবিলাকত লিখা আছে যে পাপক ঘীন কৰা, পাপীক ঘীন কৰিব নালাগে। মানৱ জীৱটো শ্ৰেষ্ঠ জীৱ। কোনোবা যদি ভাল হ'ব বিচাৰিছে ভাল হওক, আমি টাইম দিছোঁ। যদি সি ভাল হ'ব নিবিচাৰে, উল্টাকৈ যদি ইহে মানে কি কয় নিজকে মানে ৰামৰ নিচিনা দেখাব বিচাৰে, তেতিয়াহ'লেতো শাস্তিটো পাব। দুৰ্গাদাস বৰুৱাই ক'ব নোৱাৰা কোনো কথাই নাই। যি টি কথা ক'ব পাৰে। যি মানুহৰ সামাজিক এটা দায়িত্ববোধ নাই, যি মানুহৰ এই অঞ্চলৰ ৰাইজৰ দুখ দুৰ্যোগৰ প্ৰতি কোনো জ্ঞান নাই, চিন্তাধাৰা নাই, সেই মানুহবিলাকে যি টি কথা ক'ব পাৰে। এই 3টা বছৰত কোনো দাংগা হোৱা নাই, কোনো মাৰপিট হোৱা নাই, কোনো ধন দাবী হোৱা নাই, কোনো আসাম বন্ধ হোৱা নাই, BTR বন্ধ হোৱা নাই। ইয়াত যদি আমি BTRটো ধ্বংস কৰিছোঁ, 17 বছৰত হাগ্ৰামাই কি কৰি আছিলে? এই কথাটো দুৰ্গাদাস বড়ো ৰিপ্লাই দিয়ক। আৰু দুৰ্গাদাস বড়োই মোৰ লগত বহক, হিচাপটো লৈ পেলাই মই তেখেতৰ লগত বহিম, অপেনলি বহক। মই ডাটা লৈ বহিম, তেখেতে মোৰ লগত বহক, যদি তেখেতে কিবা তেনেকৈ কৰিব পাৰে। দুৰ্গাদাস বড়ো ডাঙৰীয়াৰ BTR অঞ্চলৰ ৰাইজৰ ওচৰত কোনো অৱদান নাই। যি সময়ত বড়ো সংগ্ৰাম হৈ আছিলে, তেখেতে ইয়াৰ বিৰুদ্ধে থিয় দিছিলে। আৰু এই জুইবিলাক নুমাবৰ কাৰণে, এই মানুহবিলাকৰ ৰিকনচিলিয়েশ্যন কৰাৰ কাৰণে, পুনৰ ভুল বুজাবুজিবিলাক খাম কাটি পেলাই সমাজক ঐক্যতা, মৰম, স্নেহ, এনাজৰীৰে বান্ধিবৰ কাৰণে দুৰ্গাদাস বড়ো ডাঙৰীয়াই একো কৰা নাই। তেখেতে গুৱাহাটীত বহি
ইটো সিটো কৰি আছে। নিৰ্বাচন আহিলে মাজে মাজে আহে আৰু নিৰ্বাচন নাহিলে গুৱাহাটীতে বহি থাকে। সিটোৱে ৰাজনীতি চলাই আছে। মানুহজন অলপ কথা ক'ব পাৰে কাৰণে যি টি কথা কয়, আৰু মিডিয়াই যিহেতু কথা ক'লে মিডিয়াত ওলাই যায়, ছ'চিয়েল মিডিয়া হ'ল, মিডিয়াত নোলালে ছ'চিয়েল মিডিয়াত ওলাব, কথাখিনি কৈ আছে। আচল কথাটো হৈছে কি, দুৰ্গা দাস বড়ো ইলেকশ্যন জিকিবলৈ ইলেকশ্যন খেলা নাই। দুৰ্গা দাস বড়ো ডাঙৰীয়াই যে কেণ্ডিডেট হৈছে, ইটোৱে তেখেতৰ কাৰণে বহুত ডাঙৰ কথা। এক। ২ নম্বৰ কথা, BPF-এ তেখেতৰ দ্বাৰা তেখেতক কেণ্ডিডেট বনাই কিছুমান ভোট তেখেতসকলে ধৰি ৰাখিব পাৰে নেকি, নহ'লে এই পাৰ্লিয়ামেণ্ট নিৰ্বাচনৰ পিছতে BPF-ৰ দোকান বন্ধ হৈ যাব। চ' সিটোৰ কাৰণে দুৰ্গা দাস বড়োক তাতে কেণ্ডিডেট হিচাপে দিছে, যাতে ২-৪টা যি ভোট বাঢ়ে BPF-ৰ ভোটটো ইহঁতৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাক ধৰি ৰাখিব পাৰে নেকি, এই কাৰণেহে দুৰ্গা দাস বড়োক কেণ্ডিডেট দিছে। এখন জিকিব বুলি কোৱাটোতো মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ কৈছে, আগততো তেনেকুৱা কোনো কোৱা নাছিলে 13খন আসন জিকিম বুলি। এনেই কোনোবা ব্লাইণ্ডাৰ শ্বট মাৰাটো বেলেগ কথা, 14টা আসন জিকিম বুলি। মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইবাৰ কৈছে যে আমি 13টা আসন জিকিম। গতিকে সিদিনালৈকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছিলে যে আমাৰ 11খন আসন নিশ্চিত হৈ গ'ল, এতিয়া আৰু 2খন আমাৰ আসন বাঢ়ি গ'ল। গতিকে সেইটোক পূৰা কেলকুলেশ্যন কৰি এনালাইচিছ কৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈ আছে, আৰু অসমত তেনেকুৱাই হ'বলৈ গৈ আছে। কাৰণ এতিয়া বিৰোধীৰ কোনো নেতৃত্বও নাই, সংগঠনো নাই। বিৰোধীৰ লগত কোনো ইছ্যু নাই। বিৰোধীৰ লগত না ইছ্যু আছে, না সংগঠন আছে, না কিবা এটা তেখেতসকলে ক'ব পৰা কিবা এটা কথা আছে। ৰাহুল গান্ধী ডাঙৰীয়াই ভাৰত জোড়ো বুলি পেলাই এটা নাটক কৰিলে। ভাৰতবৰ্ষখন এতিয়াহে জুৰিব বিচাৰিছে। স্বাধীনতাৰ ৭৫ বছৰ পিছত আৰু কি ভাৰত জুৰিব বিচাৰিছে। যি সময়ত বড়োলেণ্ডত জুই জ্বলি আছিলে, উত্তৰ পূৰ্বাঞ্চলত জুই জ্বলি আছিলে, তেতিয়া কংগ্ৰেছৰে চৰকাৰ আছিলে, তেতিয়া আৰামছে শুই থাকিল। এতিয়া আহি পেলাই ভাৰত জোড়ো কৰিবলৈ আহিছে তেখেতে, মানে পাৱাৰ নোহোৱাৰ কাৰণে। তো আজি যিবিলাক কংগ্ৰেছৰ চিন্তাধাৰা, এইটো দি মানুহ আৰু কোনো পতি নাযায়। ইতিমধ্যে চবেই গম পাই গৈছে, না কংগ্ৰেছৰ লিডাৰশ্বিপ আছে, না সংগঠন আছে, না ইছ্যু আছে। গতিকে তেখেতসকলে আৰু একো কাম কৰিব নোৱাৰে। আৰু BPF-ৰ সমস্যাটো নিজে হাগ্ৰামা মহলাৰী ডাঙৰীয়াই 17 বছৰ চান্স পাইছিলে BTR অঞ্চলৰ পিছপৰা অঞ্চলবিলাক ডেভেলপ কৰাৰ কাৰণে, অন্তৰ্গাঁথনি নিৰ্মাণ কৰাৰ কাৰণে, বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয় কৰি এটা সুস্থ পৰিৱেশ কৰাৰ কাৰণে। কিন্তু তেখেতে সেইখিনি সময়টো মানে পূৰা বিদেশ ভ্ৰমণ, নিজৰ এণ্টাৰটেইনমেণ্ট, বিভিন্ন কামত তেখেতে নিজৰ ব্যস্ততাত এইটো কটাই দিলে, যিটো নেকি কোনো ভাল কামৰ কাৰণে ব্যস্ততা নহয়, যিবিলাক আমি ক'ব নিবিচাৰোঁ সামাজিকভাৱে। তো সেইকাৰণে আজি এই কথাবিলাক চবেই জানে, আৰু সেইকাৰণে আজি ইয়াত কোনো প্ৰতিদ্বন্দ্বী বুলি একো নাই। ইয়াত একপক্ষীয় মানে নিৰ্বাচন হ'বলৈ গৈ আছে। NDAৰ প্ৰাৰ্থীসকলে বহুত ভোটত এইবাৰ বিজয় হ'বলৈ গৈ আছে। এছেম্বলিৰ নিচিনা, কাউন্সিলৰ নিচিনা বহুত হুলুচ দেখিবলৈ নাপায়, কাৰণ এৰিয়াটো বহুত ডাঙৰ হয়। সেইকাৰণে এতিয়া যিটো আমাৰ অৰ্গেনাইজেশ্যন যিটো আছে, UPPLৰো আমাৰ একদম তৃণমূল পৰ্যায়লৈকে সংগঠনটো শক্তিশালী, BJPৰো তৃণমূল পৰ্যায়লৈকে সংগঠনটো শক্তিশালী। আমাৰ ইতিমধ্যে হিচাপ আহি গৈছে প্ৰায়, ক'ত কিমান ভোট আছে, ক'ত কিমান ভোট নাই, কোনে আমাক ভোট দিব, কোনে কাক ভোট দিব। গতিকে এতিয়া যিটো আছে মবিলাইজেশ্যন, প্ৰচাৰ যিটো কোৱা হৈছে, এই কামটো একফালেদি আমাৰ প্ৰায় শেষে হৈছে। কিন্তু নিৰ্বাচনটো এটা আমাৰ গণতান্ত্ৰিক এটা উৎসৱ। গতিকে এই গণতান্ত্ৰিক উৎসৱটো এই এটা স্ক'প আমি পাওঁ 5 বছৰৰ মূৰত ভাৰত চৰকাৰত, মানে চৰকাৰ এখন বনাবৰ কাৰণে। এই উৎসৱৰ কাৰণে আমি ঘূৰা ফুৰা কৰিম, মেল মিটিং কৰিম, আমাৰ কৰ্মকৰ্তা কাৰ্যকৰ্তাবিলাক একেলগে বাইক ৰেলী কৰিব, মিটিং কৰিব, এইবিলাক চলি থাকিব।